হেল্ল' এভৰিৱান, আজি আকৌ মই এটা মাছৰ ৰেচিপি লৈ আহিছোঁ, ডাঙৰ মাছৰ চৰচৰি। আহকচোন চাওঁ মইনো কেনেকৈ বনাইছোঁ। এয়া মাছখিনি তেলত মই ফ্ৰাই কৰি লৈছোঁ। এয়া মোৰ মাছ ফ্ৰাই হৈ গ'ল। এতিয়া তেলত মই এয়া পিঁয়াজ জলকীয়া দিছোঁ। আজি পিঁয়াজ দি মাছৰ চৰচৰি বনাম, ডাঙৰ মাছৰ। পিঁয়াজ ৰঙা হৈ গৈছে, এতিয়া মই অকণ নিমখ দিছোঁ। অকণমান গৰম পানী, এতিয়া ইয়াত মই ৰেড চিলি, জিৰা আৰু আগতে পিচি ৰখা নহৰু অকণ দিম। ইয়াত আকৌ মই অকণমান পানী দিম, হালধি, আকৌ অকণ গৰম পানী দিছোঁ। নহৰু দিছোঁ। এইখিনি ধুনীয়াকৈ মই মাছখিনি দি ভুনি ধুনীয়াকৈ ইয়াত এতিয়া গৰম পানী দিম। এয়া হৈ গৈছে ধুনীয়াকৈ। এনেকৈ খাই খুব ভাল লাগে, আপোনালোকে বনাই চাবচোন। অকণমান কচুৰি মেথি দিছোঁ। কচুৰি মেথি দিলে গোন্ধটো বহুত ভাল লাগে। এয়া দেখিছেনে, মোৰ ৰেডি হৈ গ'ল।